Hello guys, welcome to back to my YouTube channel The Northeast Passengers আৰু আজি আমি যাত্ৰা কৰি উত্তৰ গুৱাহাটীৰ দলগোবিন্দ মন্দিৰলৈ আপোনালোকক ব্ৰহ্মপুত্ৰৰ বুকুতে থকা উমানন্দ মন্দিৰটো ঘূৰাই নিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পথবিলাক চাওক আহি পাই গ'ল আমি দলগোবিন্দ মন্দিৰলৈ মন্দিৰৰ চৌপাশ খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইয়াত মন্দিৰৰ ভিতৰত যোৱাৰ আগতে আমি কিছুমান পূজা সামগ্ৰী কিনিব চাকি এভাগ জ্বলাই নগ'লে মন্দিৰত আহি ভাল নালাগিব গতিকে জ্বলাই ল'লে কি কৰি লাগিছে আপোনালোকো আহিবচোন সময় পালে খুব ধুনীয়া ঠাই আৰু খুব বিখ্যাত দলগোবিন্দ মন্দিৰ উত্তৰ গুৱাহাটী স্থিত আমিনগাঁৱৰ পৰা খুব বেছি দূৰ নহয় আৰু মন্দিৰৰ চৌপাশটো আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ কিমান ধুনীয়াকৈ কিমান সজাই পৰাই ৰাখিছে ইমান চাফ চিকুণতা আৰু মন্দিৰত মাস্ক পিন্ধা ধুনীয়া সজাই পৰাই ৰাখিছে আৰু চাকিভাগ জ্বলালোঁ ইয়াতে আৰু জ্বলাই চিধাই বাহিৰলৈ আমি যাত্ৰা কৰিলোঁ আৰু মন্দিৰত বিশেষকৈ আহিলে মোৰ আটাইতকৈ প্ৰিয় বস্তু এটা হৈছে যে এইখন দেখিছে নহয় এইখন বজাই নগ'লে ভাল নালাগিব কেনাই মজা লাগে ন কিবা এটা এয়া মন্দিৰৰ চৌপাশটি আকৌ আপোনালোকক দেখুৱাইছোঁ শেষৰবাৰৰ বাবে আৰু ইয়াৰ পাছতে আমি দলগোবিন্দ মন্দিৰৰ পৰা আমি পোনে যাত্ৰা কৰিম চিধাই আমিনগাঁৱলৈ এই মন্দিৰৰ বাহিৰৰ দৃশ্যটো আপোনালোক দেখুৱাই লৈ এবাৰ খুব ধুনীয়াকৈ ছাঁ আছে ৰ'দ যাতে নপৰে আৰু এনেকৈ আপোনালোকক দেখুৱাই থাকিম ভৱিষ্যতলৈ পাছলৈ যেতিয়া আহিম খুব ভালদৰে দেখুৱাম আৰু এনেকৈ যাত্ৰা কৰিলে আমি আকৌ আমিনগাঁও হৈ ঘৰলৈ যাত্ৰা কৰিম আমিনগাঁৱলৈ আমি যাত্ৰা কৰিম খুব ধুনীয়া চাফ চিকুণ ৰাস্তা ৰাইজলৈ অনুৰোধ যাতে বিমল পাণ মছলা খাই প্লেট পেলাই দেই ব্ৰহ্মপুত্ৰৰ মাজতে খুব আমি যাত্ৰা কৰিলোঁ ব্ৰহ্মপুত্ৰ কিনাৰেৰে আৰু খুব চুকৰ পৰা আপোনালোকে উমানন্দ মন্দিৰটো খুব ধুনীয়াকৈ দেখুৱাবলৈ পাব